নমস্কাৰ, মই আছোঁ উপস্থিত তিনিচুকীয়া জিলাত আৰু আমি গৈ আছোঁ তিনিচুকীয়া জিলাৰ এখন অতি ভিতৰুৱা গাঁও তামুলী বন গাঁও। বলক যাওঁ সেই প্ৰাকৃতিক সৌন্দৰ্যৰে পৰা গাঁওখনলৈ। এয়া আমি গৈ আছোঁ তামুলী বন গাঁৱলৈ। এয়া তামুলী বন গাঁৱৰ দৃশ্য। ইয়াত এক গ্ৰাম্য পৰ্যটন সংস্থা গঢ়ি তোলা হৈছে কিছুদিনৰ আগতে। আৰু এয়া তামুলী বন গাঁৱলৈ সোমোৱা মূল পথ, য'ত এখন গেট আছে আৰু লগতে কাষত এটা ৱাটাৰ পাম্প আছে। আৰু এই ৱাটাৰ পাম্পৰ পৰা ডিগবৈলৈ পানী সৰবৰাহ কৰা হয়। আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া তামুলী বন গাঁৱৰ বাসিন্দা আমাৰ উদীয়মান যুৱক নীলকান্ত মৰাণে। গাঁওখনৰ বিষয়ে কিছু আমাক অৱগত কৰিব। আমাৰ তামুলী বনগাঁও যিহেতু আমাৰ বনগাঁও, সেইটো মই ক'লৈ বিচাৰিছোঁ। প্ৰথমতে আমাৰ আছিলে তিনিচুকীয়া জিলাৰ তালাপ কৌদুগুৰি তালাপ তামুলীত, আৰু 1950 চনত বৰ ভূমিকম্পই সমগ্ৰ তালাপ তামুলী অঞ্চলৰ বানে বিধ্বস্ত কৰাত আলৈ-আথানি হৈ প্ৰথমতে আহিল কাকজান বনাঞ্চলৰ তাৰ সমীপতে থকা বনাঞ্চলৰ মাজত আছিল। সেই হেতুকে তাৰ যিখিনি মানুহ আছিল, সেই মানুহখিনিয়ে পশু চিকাৰ ক্ষেত্ৰত আহি আমাৰ বৰ্তমান তামুলী গাঁওখনত তেওঁলোকে দেখিলে যে ইয়াত পথাৰ আছে, যিহেতুকে সেই ঠাইত পথাৰ নাছিল। তাৰ পৰা পুনৰ আহি অহাৰ পিছত ইয়াত গাঁৱত থিতাপি লয় 1985 চনত। তামুলী বন গাঁৱত যিহেতু বৰ্তমান 60 ঘৰ মানুহ ঘৰ আছে। এই মানুহখিনিয়ে আমাৰ কৃষি কামত জড়িত। আৰু আপোনালোকে চাই যাওক প্ৰকৃতিৰ এই বিনন্দীয় পৰিৱেশ। যদি আপোনালোকে আহিবলৈ বিচাৰে তিনিচুকীয়াৰ ডিগবৈ এখন দাঁতিকাষৰীয়া গাঁও তামুলী বন গাঁও, আৰু ইয়াত চাবলগীয়া বহুতো বস্তু আছে। গম পাইছোঁ যে ওচৰতে এখন হাবি আছে। এই হাবিখনত কি কি বস্তু পোৱা যায়, কিহৰ কাৰণে বিখ্যাত, যদি পৰ্যটন উদ্যোগ যদি গঢ়ি উঠে, যদি পৰ্যটকবিলাক যদি আমাৰ ইয়ালৈ আহে তামুলী বন গাঁৱলৈ, তেতিয়া এই হাবিখনত দেখিবলৈ কি পাব, কি ধৰণে তেখেতসকল উপকৃত হ'ব যদি আহে তেখেতসকল? আমাৰ এই হাবিখনত বিভিন্ন ধৰণৰ উদ্ভিদ, বিভিন্ন ধৰণৰ বন্যপ্ৰাণী, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পোৱা যায়। বতৰ ভেদে ঠাই ভেদে যেনে ধৰণৰ আমাৰ ফল মূল ফুলে বা আমাৰ প্ৰকৃতিৰ বিনন্দীয়া যেনেকৈ পৰিৱেশ গঢ়ি উঠে, ঠিক তেনেধৰণে আমাৰ ইয়াত আছে। আমাৰ নৱেম্বৰ ডিচেম্বৰত প্ৰায় হাতী অহা যোৱা কৰে। আমি হাতী দেখিবলৈ পোৱা যায়। ডাঙৰ হৰিণটো আৰু সৰু হৰিণ পহুটো দেখিবলৈ পোৱা যায়। আৰু ডাঙৰ বাঘ আছে। আৰু আমাৰ গছ গছনি বুলি ক'লে আমাৰ হলং গছ, মূল্যৱান চপা গছ, আৰু আমাৰ চাম গছ, পলস, চেগুন আৰু ইত্যাদি বহু ধৰণৰ গছ আছে। আমাৰ নাজেটিঙৰ পানী পাম্পৰ যিখন দলঙৰ ওচৰত আমি সেই ঠাইতে আমি পৰ্যটনৰ থলী হিচাপে আমি বিবেচনা কৰিছোঁ। আমি তাতে পাৰ্ক এখন বনাম বুলি ভাবিছোঁ। তাতে আমাৰ বিভিন্ন ধৰণৰ ঘৰ থাকিব। আৰু গাঁওখনত সোমাই অহাৰ যিটো আমাৰ হাবিচোৱা আছে, ইয়াতো আমাৰ বিভিন্ন ধৰণে কাৰ্যসূচী লোৱা হৈছে, আমাৰ সভা কৰি থকা হৈছে। আৰু সমূহ অসমবাসী তথা পৰ্যটন প্ৰাকৃতিক ৰাইজলৈ এতিয়া অনুৰোধ কৰিছোঁ, এবাৰ আহি আমাৰ গাঁও চাই যাব। ভুলে হওক শুদ্ধে হওক আমাৰ যিটো কাৰ্যসূচী লোৱা হৈছে বা যেনেধৰণে আমি কৰিবলৈ লোৱা হৈছে, সেই
আমাৰ পদক্ষেপক আপোনালোকে চাওকহি, আপোনালোকৰ দিহা পৰামৰ্শ দিব। আমি আশা কৰিছোঁ এবাৰ আহি চাই গ'লে আমি নিশ্চয় আনন্দিত হ'ম।